শ্ৰদ্ধেয় ৰাইজ, আজি আমি আম খাব আহিছোঁ। এয়া আমাৰ আম কুটি আছে বৰ্তমান হৰজ্যোতি আৰু দিবক কুটি নাই দেখোন চেলাই আছোঁ। ই সকাই নাপোৱা অলপ পকা দেখা বা খাব ধৰিছি। বাকী আমাৰ তৈয়াৰ কৰি আছে, এই দেখিছা দিবকৰো চলাই আছে। নাই চলাও না। এই আমি আম খাম বুলি আজি আহিছোঁ এই আমাৰ এইটো মোৰ নামৰ মন্দিৰটো। কিন্তু আম কিন্তু গছত এৰৰ বেছি নাই, লগ নাপায়। সেইকাৰণে আমি নিজে ঘৰৰ পৰা পাৰি লৈ আছোঁ আৰু মহো কামৰ পৰা ধৰিছে। সেইকাৰণে জল্দি খাই কিনে আমি ফুৰিব যাব লাগে। সেইকাৰণে আমি আম বৰ্তমান জল্দিয়াকৈ কুটি লওঁ, তাৰপাছত খোৱাৰ ভিডিঅ' আপোনালোকক দেখাম। এয়া আমাৰ আম কুটি আছে বৰ্তমান। মই ঘৰৰ আম সেইকাৰণে নাকাটো, কাৰণ ঘৰৰ বস্তু কাটিব দুখ লাগে। সেইকাৰণে ইহঁতক কাটিব দিছোঁ, মই ভিডিঅ' কৰিছোঁ। খাওঁতে বাৰু খাওঁ আৰু ঘৰৰ ৰ'লোঁ, সেইটোত আৰু আপত্তি নকৰে ৰাইজেও। কাৰণ কাটা চিঙা কৰিব চব বস্তুৰে বেয়া লাগে। কাৰণ নিজৰে ঘৰৰ হাঁহ এটা হ'লে মাৰিব বেয়া লাগে, যেনিবা পাৰ এটা মাৰিব বেয়া লাগে। সেইকাৰণে ইহঁতক যি কৰা কৰিব দিছোঁ, মই চকু মুজি আছোঁ যদিও ভিডিঅ' কৰি আছোঁ। এতিয়া কাটা তোমালোকে। আমাৰ এই আম এবাৰ খাব, এই বিহাৰৰ মালদে এনে কি আম, সেই আমো পাত্তা নাপায়। মিঠাৰ কোবত মিঠা তাত পাৰ নকৰ, বৰ্ণনা নকৰিলে আপোনালোকৰ জিভাৰ পানী পৰিব। কাৰণ খোৱা ভিডিঅ'টো দেখিবই, চাই ৰাখকচোন। আমাৰ ইয়াতে আম কুটে মিনি আমাৰ পৰিৱেশটো এবাৰ আপোনালোকক দেখাওঁ। আপোনালোকে পৰিৱেশটোও চাই লওক, কাৰণ আমাৰ লগত আমাৰ দেখাই আছোঁ, তুমি দেখাব নালাগে অ' হৰজ্যোতি। এই আম আছে কিন্তু আপোনালোকে মনিব নোৱাৰিব। কাৰণ আপোনালোকে এনেও মোবাইলত ব্ৰাইটনেছ কমাই কিনে মোবাইল চাই, নহ'লে বেটাৰী খৰচ হ'ব বুলি। সেইটোৰ কাৰণে আপোনালোকে আম মনিব নোৱাৰে। আমি দেখিছোঁ এতিয়া খালী চকু দি সকলো বস্তু ভালদৰে দেখা পাওঁ। তথাপিও আপোনালোকক গছডাল দেখাইছোঁ, এইটো পৰিৱেশ চাওক কেনেকুৱা এটা। এই দেখিছে, এইটো ভিডিঅ'টো এইখিনি ঠাইতো ভিডিঅ' প্ৰায়ে দেখাওঁ আপোনালোকক। কিন্তু আজি আৰু আম খাব আহিছোঁ বুলি ভালদৰে দেখাইছোঁ, স্পেচিয়েল হিচাপত। চাওক দেখিছে, সেই চাইডেৰে এইটো ৰাস্তা, এইটো জামৰ গছ, মানে ইয়াত নোহোৱা বস্তু একোৱেই নাই। আনকি চৰাতৰ পৰা আদি কৰি কলপাতো আছে, কিন্তু কলপাতৰ গছকেইডাল ওচৰত নাই, সেইকাৰণে দেখুওৱা নাই। মুঠতে আছে আৰু বহুত। এই গৰু ইচ্ছা কৰিলে গাখীৰ ইয়াৰ পৰা অট'মেটিক ল'ব পাৰি আমি। এয়া গৰখীয়া গৰু নিবলৈ আহিছে, ভাবিছে নেকি আমি গৰুৰ পৰা গাখীৰ উলিয়াই খাম বুলি। ইয়াত আৰু গাখীৰ খোৱা পৰিস্থিতি নাই, কাৰণ আমহে খাম আমি। চাবোনেৰে গাখীৰ দিলোঁ হয় বাৰু। যি নহওক, আমি আমাৰ ভিডিঅ'টোলৈ আকৌ ঘূৰি আহোঁ। এয়া আম পূৰা এইটো কি বুলি কয়, আমাৰ এইগিলা চুৰকানি তৰকানি নাই আৰু আমাৰ ডাইৰেক্ট আমাৰ এনেকৈ কুটিয়ে খাই মজা আছে। দেখিছে, এতিয়া আমি আম মই চকাল খাই চাম কেনে লাগে। ঘৰৰ আম খাব নালাগে। ঘৰৰ আম সেইকাৰণে খাইছোঁ, কাৰণ তেতিয়া লেবেল দিব পাৰি। টেঙাৰ গোন্ধ হয় না, কিন্তু অলপমান লাগে আৰু। ইমান দীঘল ভিডিঅ' কৰাটো সম্ভৱ নহয়, সেয়ে মাজে মাজে আপোনালোকৰ শ্বৰ্টকেইটা লৈ দি আছোঁ। এই বৰটো দি মই সিমান নাজানো। বাপা দে দিব কৰ বেলেগ ফালে যাই আছা, মই কুটব লাগিছিল শেষ কৰি দিলে, কিন্তু নিজৰ ঘৰৰ আম কাৰণে ইচ্ছা নাই আৰু কাটবা। কঁঠালো আছে, কিন্তু আপোনালোক আৰু এডাল গছ দেখাই নাই। এইডাল লবৰ টেঙা আপোনালোকে ধৰিব পাৰিছেনে? এই দেখিছে লবৰ টেঙা লাগি আছে, এয়া লবৰ টেঙা। কঁঠাল চাব নেকি? কঁঠালো আছে, দেখাই আছোঁ। এয়া কঁঠাল কিমান খাব আৰু, কিন্তু সময়ত খাব ভাগত পাওঁ নে নাপাওঁ নাজানো, কিন্তু কৈছোঁ আৰু আপোনালোকক। এই বাৰা চুই আছে, বাৰা বুলি কওঁ। ক'ব লাগিব আৰু
কলা সাৰ দিম এতিয়া বৰ্তমান কলৰ সাৰ এই ষ্টিকৰ বটলত আনিব লাগিব কল কি ক পুৰা ঘূৰাই দি কিয় কমকৈ দিছে দামী মাল নহয় দেই কম দামী মালে নামো শ্ৰী নালকে বেছি দিলেও আকৌ হেৰিটো কমি যাব এয়া এতিয়া আমি আম খাম আৰু আপোনালোকে চাব আৰু লাগিলে আৰু খাবি দিছে আমি খাওঁ আমি এতিয়া পুৰা এটেক কৰিম এই খানাৰ ওপৰত খালি মানে পুৰা দাবে খাব লাগে অলপ খাই ভাল লাগে অলপ দিব মাল দি লাগে আমাৰ গায়ে হৈ যায় বস্তু এনেকৈ ল'ব লাগে এনেকৈ লওঁ বহুত বঢ়িয়া সোমাই যাব লাগে ঘুমাই দিছো দিব পাৰে ভালা পাওঁ নে হা হা আহি হা যদি দে অলপ চিঙি দি নহয় দে অলপ চিঙি দে লাগে বিচাৰ নাই দি জামদা পুকছি মল চবে উঠি পাৰি সেয়া ফৰবে দে খালি কেঁচা খাব খৰি নাচব কেঁচা খাব কিয় খৰিয়া দন্তা হ'ব দে কেঁচা খাব খৰিয়া বনালে হেৰি কৰি সেয়া উঠি খাই জুৰি এনেকৈ আমলে খানো উঠি খাব ইয়াতে ফলত নালে টিংগ্ৰেন ফুটি যায় উঠি খাইছোঁ না একো নোহোৱা অপেন বহিছে মোনা ভৰি লৈ গুচি যায় নেকি কিন্তু কথা পিছে নিবাই দিয়া এই নিচি তথাপি চুৰ কৰি প্ৰথম মন্দিৰ লগাব পাৰোঁ আমাৰ আজিকালি একেবাৰে ৰাখি থাকে নে নাপায় এই পুকলি বান্দৰে খাই নাই এই ওপৰত সিহঁতে পুকচি হ'ব এই খাইছি নেকি এই এটা কথা খাওঁ নাই চাগে পুকচি তে হৰজিত শেষ কৰা মোৰ লাষ্টত 2 পিচ আছে বাৰু চলাৰ ভিতৰত এই 2 পিচ লাষ্টত খাম কিনাতটো মিঠা হয় না আমি তো সৰু সৰু ন আমি তো সৰু সৰু মানুহ কি মানুহ ডাঙৰ নেকি মানুহ সৰু মানুহ মুখ চাই ফেলে আম হ'ব গাড়ীখন ইমান ডাঙৰ গাড়ীখন এই গাড়ী কথা নকবাচোন আৰ্টিকাৰ অনাৰ হা? আৰ্টিকাৰ অনাৰ গাড়ী কথা নকবা খাৱাৰ সমাত ভিডিঅ' পাব্লিচিটি হ'ব এই ভিডিঅ' পাব্লিচিটি হ'ব আৰ্টিকাৰ অনাৰ শান্তি মিউট কৰি দিম এই আজি নাখাকেইটাই পিঁয়াজ জিভাৰ পানী পেলাব আম খাওঁ দুইমান কৰি নকে হা খাওঁ দুইমান কৰি এই যি দেখি মুখ লাগে এই আৰু এনেকৈ ল'ব লাগে পুৰা এনেকৈ ল'ব লাগিলে এই দিব চলো চিটো 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 আমেই হওক বা যিকোনো বেলেগ টেঙাই হওক খালে এক পিচ খাবৰ নিয়ম নাই আমাৰ ভাত খাব দিম বাছ
সেই মানুহটো যে ক'বা আহিছে পুলিচ আহিব কিবা আহিব ইচ্ছাটো আছে টেঙা খাবা কেনেকৈ অলপ অলপ মানুহৰ লগত বস্তুটো হেৰি কৰিব লাগিল না সেইকাৰণে আৰু যি নহওক খাব ইচ্ছা কৰিছে খা এইবিলাক আৰু ভয় খাব কিয় লাগে ন আপিক কিয় মাতিম আপিক মাতিব না ডাইৰেক্ট নলগা বা আপিক মাতিব কালিত গেলি গাঁও তুলব দুটামান ছোৱালীৰ লগত এটা কথা পাতিছে আমো হৈছে লাষ্টত বদনাম কাৰ হ'ব আপিৰো হ'ল মোৰো হ'ল সেনে নহ'ব নহয় বৰ্তমান আমি আম খাই উঠিলোঁ এতিয়া অলপ ফুৰিব যাম আমি ফুৰা ভিডিঅ'টো নকৰোঁ আৰু কাৰণ মিছামিছি দীঘল কৰি লাভ নাই ভিডিঅ' আমাৰ মেইন যিটো উদ্দেশ্য আছিল সেইটো উদ্দেশ্য আপোনালোকক দেখালোঁ যি নহওক কেতিয়াবা মাজে মাজে এনেকুৱা ভিডিঅ' দেখাই থাকিম আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে শ্বেয়াৰ কৰিব ধন্যবাদ।